কংগ্ৰেছ ত্যাগ কৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই। সংবাদ কংগ্ৰেছ দলত ইজনে সিজনক চুৰি মৰা ডেগা মৰা চলি থাকে। এক্সক্লুচিভ খবৰ। কিয় কংগ্ৰেছ ত্যাগ কৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই? ইজনে সিজনক চুৰি মৰা কাজিয়া কোন দলৰ নিত্য নৈমিত্তিক ঘটনা? কংগ্ৰেছত মাৰপিট কাজিয়া বিসম্বাদ এইবোৰ নতুন কথা নহয়। কংগ্ৰেছ দলত ইজনে সিজনক চুৰি মৰা ডেগা মৰা চলি থাকে। এইবোৰ কাৰণতে ময়ো কংগ্ৰেছ দলৰ পৰা ওলাই আহিছো। কংগ্ৰেছততো এয়া নতুন কথা নহয়। কংগ্ৰেছ দলত বিসম্বাদ, কংগ্ৰেছ দলত কাজিয়া, কংগ্ৰেছ দলত মাৰপিট এয়া নতুন কথা নহয়। আৰু সেই পৰিৱেশৰ কাৰণেই কংগ্ৰেছৰ পৰা বহুত মানুহ ওলাই গুচি আহিলে। আমিও আনকি ওলাই গুচি আহিলোঁ। কংগ্ৰেছত মিটিঙত যাবই নোৱাৰি। কংগ্ৰেছৰ প্ৰত্যেকখন মিটিঙতে মাৰপিট লাগে। কেইদিনমানৰ আগত নগাঁৱত লাগিছে, কেইদিনমানৰ আগত ধুবুৰীত লাগিছে। এই কথাটো নতুন কথা নহয়। গতিকে ভূপেন বৰা ডাঙৰীয়াক হটাও অভিযান যদি কোনোবাই চলাব বিচাৰিছে, মোৰ কাৰণেতো নতুন কথা নহয়, মোৰ কাৰণে এটা ডাঙৰ কথা নহয়। তেওঁলোকৰ এনেকৈ চুৰি মৰামৰি, তেনেকৈ ডেগাৰ মৰামৰি বুলি যিটো কয় আমাৰ গাঁৱত, সেইটো চলিয়ে থাকে কংগ্ৰেছৰ। ভূপেন বৰাৰ বিৰুদ্ধে আৰম্ভ কৰিলেই। ভূপেন বৰা ডাঙৰীয়া এবছৰ হৈছে সভাপতি হোৱা, আৰু তেওঁৰ বিৰুদ্ধে এই চুৰি মৰা ডেগাৰ মৰা আৰম্ভ কৰিলেই। এইটো তেওঁলোকৰ মাজৰ, এইটো তেওঁলোকৰ স্বভাৱ। একচুৱেলি কংগ্ৰেছ দলৰ এইটো স্বভাৱ। কংগ্ৰেছ দলৰ এইটো এটা নীতি বুলিয়ে ক'ব পাৰি। কংগ্ৰেছ দলত মাৰপিট কৰা, কংগ্ৰেছ দলৰ ইজনে সিজনক চুৰি মাৰা, ইজনে সিজনক ডেগাৰ মৰা, পিছফালৰ পৰা মৰা, এইটো তেওঁলোকৰ নীতি। মই আকৌ কৈছোঁ, মইতো কংগ্ৰেছ দলতে আছিলোঁ, গতিকে কংগ্ৰেছ দলৰ বিষয়ে মই জানোৱেই। গতিকে কংগ্ৰেছ দলৰ যিহেতু নীতিয়ে এইটো, ভূপেন বৰাক যদি এতিয়া চুৰি মাৰিব খুজিছে, ভূপেন বৰাৰ বিৰুদ্ধে যদি বিসম্বাদ আৰম্ভ হৈছে, কংগ্ৰেছ দলত এয়া নতুন নহয়।